গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো খবৰ ভাল, কিন্তু মোৰ মনটো অকণমান বেয়া। আজি মানে মই ঘৰলৈ যাম, তো মাহঁতৰ ঘৰখন এৰি যাব লাগিব। সকলো ছোৱালীৰে মাহঁতৰ ঘৰখন এৰি যাব লাগিলে মনটো বেয়া লাগে, মোৰো বেয়া লাগি আছে, কিন্তু উপায় নাই, যাবই লাগিব। যোৱাকালিয়ে এওঁ নিব আহিছে, তো যোৱাকালিয়ে মই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো আৰম্ভ কৰা নহ'ল। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে ছানডে। আজি আমি আবেলিলৈ ঘৰলৈ যাম। আৰু মানে যোৱাকালি প্ৰিন্সিপাল মেমেও ন'টিছ দিছে যে আমাৰ ট্ৰেইনিং চেণ্টাৰত অহাকালি মানে মনডেৰ পৰা 4 তাৰিখৰ পৰা ক্লাছ আৰম্ভ হ'ব। আমাৰ যিহেতু গৰমৰ বন্ধ একোৱেই নাই, তো ক্লাছলৈ যাব লাগিব, সেইবাবে আজি ঘৰলৈ যাম। তো আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ পৰা আৰু ভিডিঅ'টো আৰম্ভ কৰা হোৱাই নাছিল, এতিয়া ভাবিছোঁ ভিডিঅ'টো অকণমান আৰম্ভ কৰোঁ। তো মই মানে এতিয়া অকণমান চুলিৰ যতন লওঁ বুলি ভাবিছোঁ। এইকেইদিন বৰষুণ দি আছে যে, সেইকাৰণে কৰিব পৰা নাই। আৰু মায়ে মানে এইখিনি জেতুকা আনি দিছে, এইখিনি মই উলিয়াই লওঁ। আৰু আমাৰ ঘৰতে এল'ভেৰা জেল আছিল, এল'ভেৰা জেলৰ গছ হৈছে, তাৰে এটা কাটি লৈছোঁ। এইখিনি মই মিক্সিত পিচি লওঁ, লৈ পেলাই মানে চুলিত অকণমান লগাওঁ বুলি ভাবিছোঁ। তো চাই থাকিব। জেতুকাখিনি বটা হৈ গ'ল, এতিয়া মই মূৰত লগাই লওঁ। শুকুৱাই নাই, ধুম আৰু লাহে লাহে। কিন্তু এতিয়া মই পঠাৰ মাংস বনাব ওলাইছোঁ। জীৱনত প্ৰথমবাৰৰ বাবে পঠাৰ মাংস বনাম। বিয়াৰ আগতে দেউতা মায়ে বনাইছিল, আৰু হাজবেণ্ডৰ ঘৰত ভাইটিহঁতে বনায়। তো মই ভাবিছোঁ প্ৰথমবাৰ বনাম। এয়া মাহৰ দালি ধুনীয়া গোটা হৈছে। তো আজি আমাৰ সাজত মাহৰ দালি আছে, এয়া, আৰু পঠাৰ মাংস। একেবাৰে খাই থাক লাগব। মাংসৰ বাবে পুৰা তেল গৰম হৈছে। ইয়াতে মছলাখিনি ভাজি ল'ম। সেয়া পিঁয়াজ দিছোঁ, শুকান জলকীয়া আৰু তেজপাত দি লৈছোঁ। এইখিনি ভজা হোৱাৰ পিছত মাংস দিম, তাৰপিছত মছলাখিনি দিম। অকণমান বেলেগ ধৰণে বনোৱা হৈছে। এতিয়া ইয়াতে মাংসখিনি দিছোঁ। এতিয়া মাংসখিনি ভালদৰে ভাজি থাকিব লাগিব। মাংসখিনি প্ৰায় আধা ভজা হৈছে। এতিয়া ইয়াতে আলু দি ভাজি আছোঁ। তাৰপিছত এতিয়া ইয়াতে নিমখ দিম প্ৰয়োজন মতে। এতিয়া ইয়াতে আদা, নহৰু, জিৰা থেতেলি লোৱা, গোটা জিৰা থেতেলি লোৱা, এইখিনি দি লৈছোঁ আৰু ভাজি থাকিব লাগিব ভালদৰে। বনাই থকাৰ মাজতে ইফালে মৌৰে আইচক্ৰীম খাব লৈছে। নিজে সি আইচক্ৰীম খাই আছে, দেখিছেনে? হালধি গুড়ি দিছোঁ। এতিয়া ইয়াত মাংসখিনিত গোটেইকেইটা মছলাৰ পেকেটৰ অকণমান গুড়া দিয়া হৈছে। এইখিনি ভিডিঅ' কৰা নহ'ল। পানী দিছোঁ। এতিয়া ভালদৰে উতলিব লাগিব। তাৰপিছত অকণমান গৰম মছলা দি এইখিনি নমাই থ'ম, আৰু পঠাৰ মাংসৰ জোল পূৰা ৰেডি হৈ যাব। আমি পূৰা ডগচি খাম আজি, আৰু খাই পেলাই আজি ঘৰত যাম। জেতুকা লগাই মাথাটো ধুই আহিলোঁ। অকণমান কালাৰ লাগিছে। আজি চেম্পু কৰা নাই, অহাকালি কৰিম। আজি এনেই সুধা পানীৰে ধুলোঁ। ৰাতি তেল লগাই থ'ম, আজিতো ঘৰলৈ যাম, তাতেই তেল লগাম। ৰাতি লগাই কালি চেম্পু কৰি দিম। কালি বেছি ভাল হ'ব। চুলিখিনি একেবাৰে চিল্কি হৈ গৈছে। তো এয়াই, আৰু পঠাৰ মাংসৰ জোল হ'ল। এতিয়া ভাত পানী খাম, অকণমান ঠাণ্ডা হ'ব দিছোঁ। খাই বৈ অকণমান জিৰাই একেবাৰে ওলাই লগ পাই আছোঁ ঘৰলৈ যাবলৈ। ঘৰত আৰু ভিডিঅ' কৰা নহ'ল। এয়া আমাৰ দোকানৰ আগত মা, দেউতা, মনিকা। তো বিদায় লোৱাৰ আগমুহূৰ্তত অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ। এইবোৰ গোটেই পানীৰ তলত আছিলে। এইটো যে ঘৰ দেখিছে, এইবোৰ মানুহে মথাউৰিত কেম্প বান্ধি আছিলে।
জাষ্ট আহি পালোঁ, আহি পাই কাপোৰ খোলোৱাই নাই। এতিয়া ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই। যদিও ভিডিঅ'টো সামৰিলোঁ, এয়া সৰু দেখিছেনে, তাই আমাৰ গাঁৱৰে হয়। কি ঘৰত মতা নাম সৰু, কিন্তু তাই মানে মোক দেখি দৌৰি আহিলে, সেয়ে তাইকো অকণমান আপোনালোকক দেখুৱাই দিলোঁ।